মানে আমি ঘৰতে আছিলোঁ, আমাৰ গাঁৱৰ মানুহ হয়। মানে আমি দুপৰীয়া ভাত চাত খাই পেলাই মোৰ দুষ্ট এজনে ফোন মাৰিছে, কৈছে মিলন দাক এনেকুৱা মানে হাতীয়ে মাৰিলে। মোৰ বিশ্বাস হোৱা নাই। মই ফোন মাৰিলোঁ, ফোন মাৰি পেলাই শুনিলোঁ। মোৰ ককাই এজন আছিলে ইয়াতে, কিবা কাম কৰি আছিলে। তেওঁক ফোন মাৰিলোঁ। তেওঁক ফোন মৰাৰ পিছত ক'লে ঘটনাটো সত্য। কি হৈছিলে কি ঘটনাটো? ঘটনাটো মানুহজন খুব দুখীয়া মানুহ, দিনমজুৰি কাম কৰে আৰু ঘৰৰ পৰা ৰাতিপুৱা ওলাই আহিছে কামৰ কাৰণে। আহি পেলাই ইয়াত কুঁহিয়াৰৰ কাম কৰে। কুঁহিয়াৰৰ মানে মানুহে কাটিছে, তেওঁ গাড়ী লুটিং কৰিবলৈ আহিছে, এইটো শুনি পাইছোঁ। আৰু লগত আছিলে আৰু দুজন পলালে আৰু এজন পলাব নোৱাৰিলে। তেওঁক মানে হাতী আক্ৰমণ কৰি ইয়াতে নিহত কৰিলে। মৰি গ'ল মানুহজন মৰি গ'ল। কি নাম আছিলে মানুহজনৰ নাম আছিল, বেলেগ কিবা নাম থাকিব পাৰে। আমাৰ মিলন মিয়া লস্কৰ বুলি আমি চিনি পাওঁ। আমাৰ গাঁৱৰে মানুহ হয়। কোন ঠাইত হৈছে বয়স ঘটনা? হ'ব আপোনাৰ অনুমান 55 ইয়াৰ্ছ হ'ব। আৰু কোন ঠাইত হৈছে ঘটনাটো জোৰাচিমল আপোনাৰ চলদি নদীৰ পাৰত, কপিলী নদীৰ পাৰত।